Patanjali Yoga Sutra, chapter 1, verse 8. Yate koise, Viparyaya mitha jnanam atadrupa pratistham. আমি ইয়াৰে এতিয়া যোনটো আমি বৃত্তিজ বিলাক পঢ়ি আছিলো তাৰে 5 টাইপছৰ আমি প্ৰত্যক্ষটো পঢ়িলো এতিয়া আমি বিপৰ্যায় আমি পঢ়িছিলে যোনটো ফলছ নলেজ মিস যোনটো সঁচা নহয় ফলছ হয় এটো কৈছে যে বিপৰ্যায় মানে ফলছ নলেজ যোনটো ইনকাৰেক্ট নলেজ হেতু হৈছে মিথ্যা জ্ঞানম মিথ্যা মিন্স মিছা ফলছ মিথ্যা জ্ঞানম মানে নলেজ তো আমি যোনটো মিছা জ্ঞান হেতু কৈছে কি হয় আত্মদ্ৰুপা এতিয়া নিজে এটো এটা ফৰ্ম লৈ ল'ব যোনটো ফৰ্ম হ'ব নালাগে তো মিসকনসেপচনৰ পৰা আমি এটা মাইন্ডত এটা ফৰ্ম কৰি লওঁ মানে এটো হয় মই ভাবিছো তো কাৰণ মই বুজি পোৱা নাই মিসকনসেপচন এটা হৈ আছে কিন্তু নিজৰ এটাটো ফৰ্ম ল'বই ভাবটোৱে যোনটো আমাৰ বৃত্তিজ হয় হেতুকে কি কৈছে প্ৰতিষ্ঠাম নিজৰ ৰূপত এটা ফৰ্ম লৈ লৈছে সেইকাৰণে কৈছে বিপৰ্যায়া মিথ্যা জ্ঞানম আত্মদ্ৰুপা প্ৰতিষ্ঠাম ফলছ নলেজটোৱে এই নিজৰ ৰূপত এটা এষ্টাব্লিছ ফৰ্ম লৈ লয় ফৰ এক্সাম্পল আমি ধৰি লওঁ বাৰু ৰাতি মই ওলাই গৈছোঁ বা বাৰান্দাত মই আন্ধাৰত বা অকমান ক্লিয়াৰ নাছিলে লাইটৰ পোহৰত মই ৰছী এডাল ওলমি থকা দেখিলোঁ আৰু সেইডালেই মই সাপ বুলি ভাবি লৈ পেলাই মই আগবাঢ়ি নগ'লোঁ পিছলৈ আহিলোঁ আৰু ঘৰত বেলেগক ক'লোঁ যে মই এডাল সাপ দেখিছোঁ এনেকুৱাকৈ কিন্তু পিছ মুহূৰ্তত যাই পেলাই আমি যদি ভালকৈ দেখা পাওঁ যে নাই সেইডাল ৰছীহে আছিলে বা কিছুমান এক্সাম্পল আমি আকৌ ভাবিব পাৰোঁ যে ৰাতি শুই আছোঁ মানে হঠাতে ইমান চিঞৰ শুনিলোঁ তাৰপিছত হঠাৎ সাৰ পাই পেলাই ভাবিলোঁ যে কিহৰ এইটো চিঞৰ কোনোবা মৰিলে নেকি বাট কিন্তু এইটো নহয় যে ক'ৰবাত পাৰ্টিহে চলি আছিলে তাতে কিছুমানে হাল্লা কৰি আছিলে চ' এইটো এটা ৰিজন হ'ব পাৰে যে বিপৰ্যায়া যোনটো ফলছ নলেজো এটা আমাৰ মনৰ বৃত্তিৰ এটা কাৰণ হয়